নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? মই ভালে আছোঁ আপোনাৰ আশীৰ্বাদত। চ' আজি কথা পাতিম এটা জঘন্যতম সীমা চেৰাই যোৱা ইউটিউব চেনেলৰ বিষয়ে আৰু দুটামান টিকটকৰ মকলামীৰ বিষয়ে। তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। জঘন্যতম সীমা চেৰাই যোৱা ইউটিউব চেনেল পানী দিয়া ভাত নামৰ ইউটিউব চেনেলটো এনেকৈ ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিছে। অসমীয়া ইণ্ডাষ্ট্ৰী যিটো সময়ত এটা নতুন গঢ় লৈ উঠিছিল, সেই সময়ত এই মকটেলবোৰৰ কাৰণে যি থমকি ৰ'বলগীয়া হৈছে। বহুত লাজৰ কথা যে অসমৰ এটা ইউটিউব চেনেল এনেকুৱা কাম কৰিছে। অসমীয়া চলচ্চিত্ৰ জগতত অৱসান ঘটা তোমালোকে একমাত্ৰ কাৰণ। ভিডিঅ'টোৰ যোগেদি তোমালোকে কি বুজাবলৈ বিচাৰিছা নাজানো, কিন্তু তোমালোক দেখি মই এটাই কল্পনা কৰিব পাৰোঁ যে তোমালোক ইমান ডাঙৰ ব্লগাৰ। তো চাওক, सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे। বুলি ভাবিছে তোমালোকে নিজক নিজে? সাধাৰণতে মোৰ ভিডিঅ'ত মই স্লেং ৱৰ্ড ইউজ নকৰোঁ, কিন্তু আজি অকস্মাত ওলাই গ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। তো আমি অসমীয়া যুৱক হয় ন, আমাৰ গাতো অসমীয়া টিচ আছে, খং উঠি যায়, কি কৰিব? এইবিলাক মোৰ মক্কেলৰ কাৰণে এই ভিডিঅ'বোৰ বনাব লগা হয়। তো সেই একাউণ্টটোৰ মই আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইটো ইউটিউবৰ একাউণ্টটো হয়। সেই একাউণ্টটোৰ ফটোখন মই এইকাৰণে দিছোঁ যাতে সেই একাউণ্টটোত গৈ যোনে মানে এইটো কাম কৰাত বেয়া পাইছা বা দুখ পোৱা কৰিছা, সেই একাউণ্টটোক ৰিপৰ্ট কৰিব পাৰা। সেই একাউণ্টটো নিজে নিজে বন্ধ হৈ যাব। ভিডিঅ'টোত গৈ এই তিনিটা চুইচৰ যে বটনটো থাকে তাত টিপি ৰিপৰ্ট কৰি দিব পাৰা তোমালোকে, তেতিয়া সেই একাউণ্টটো নিজে নিজে বন্ধ হৈ যাব। জুবিনদাৰ বিহু গীতত মানে এইবোৰ কিহৰ নৃত্য দৰ্শন? কি মানে এইবোৰ? এনেকুৱা ড্ৰেছ পিন্ধি কোনোবা বিহু গীতত ডেন্স কৰে জানো? আৰে বাইদেউ, এজনী অসমীয়া ছোৱালী হয় এনেকুৱা ড্ৰেছ পিন্ধি কি অসমক ৰিপ্ৰেজেণ্ট কৰিব খুজিছা নেকি তুমি? साली मोर साली तक की दुखला हाँ हाँ लगी भी मोलगत लग साली लगी भी मोलगत चल बजड़ी के। বাইদেউ, এনেকুৱা এটা অসমীয়া গানত আপুনি এনেকুৱা সাজপাৰ পিন্ধি এনেকুৱা ডেন্স কৰিলে ভাল নালাগে নহয়। আপুনি যে কৃষ্টি সংস্কৃতিৰ এতিয়া অৱসান ঘটাইছে, আপুনি এইটো গম পাইছেনে নাই? এনেকুৱা কাম আকৌ নকৰিব, তাৰে আশা থাকিল। निकल लौड़े, पहली फुर्सत में निकल। कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल, समझा? কিছুমান ল'ৰাই ছোৱালী হৈ টিকটকত হিজিৰামি কৰি আছে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁলোক চব এদিন প্ৰেগনেণ্ট হৈ যাওক। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। তো মোৰ ভিডিঅ'বোৰ চাই কেনে পালা? যদি ভাল পালা এটা লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি মোৰ চেনেল নতুন কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। তো আজিলৈ ভিডিঅ'টি ইমানেই, ধন্যবাদ।